गसाइगाव 2026 शिशु कल्याण शिक्षा मन्दिराव 18 बोसोर बैसोनि बारा सुबुंफोरखौ दिनैनिफ्राय कोविड-19 नि भेक्सिन होजेनबाय होनना गसाइगाव सब डिविजननि हेल्थ इनचार्ज डक्टर विकास कर्माकरा खौरांगिरिफोरनि सिगाङाव फोरमायदों आरो गुबुन रायजोनि सुबुंफोरनोबो भेक्सिनखौ होनाय जादों होनना बुंदों। मोनथिनो मोननाय बायदिब्ला गासै 250 जननो भेक्सिनखौ होनाय जाबाय। হয়, আমি আজিৰ পৰা গোসাইগাঁৱত আমি 18 বছৰ ঊৰ্ধ্বৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা আমি গোসাইগাঁও সদৰত আমি আৰম্ভ কৰিলোঁ। আজি আমাৰ এটা ছেশ্যন এটা জেগাতে হ'ব, লাহে লাহে পৰ্যায়ক্ৰমে আমি বঢ়াই গৈ আজিৰ কাৰণে আমি এই শিশু কল্যাণ স্কুলত আমাৰ টাৰ্গেট আমাৰ 250 আমি এলটেড কৰি দিছোঁ। আমাৰ বেনিফিচিয়াৰী আহিছে, গতিকে আমি আশা কৰোঁ আজি আমাৰ 250 জন মানুহক ভেকচিনেশ্যন দিয়া প্ৰক্ৰিয়া পূৰ্ণ হ'ব। আমাৰ 45 বছৰৰ ঊৰ্ধ্বৰ যিটো আমাৰ গোসাইগাঁও হেডকোৱাৰ্টাৰ SDM হেডকোৱাৰ্টাৰ অফিচত যিটো চলি আছে তাতে চলি থাকিব। 45 বছৰৰ ঊৰ্ধ্বটো তাতে চলি থাকিব আৰু 18 বছৰৰ ঊৰ্ধ্বটো আমি বিভিন্ন স্কুল বা কমিউনিটি হল এইবোৰ জেগাত আমি চিলেক্ট কৰিছোঁ। তেনেকৈ ধৰণে হ'ব। গতিকে ইয়াত আমাৰ অকল 18 বছৰ ঊৰ্ধ্বৰে হ'ব। গোসাইগাঁৱত আমাৰ হেল্থ কেয়াৰ ৱাৰ্কাৰ, ফ্ৰণ্টলাইন ৱাৰ্কাৰ আমি প্ৰথমতে কৰিলোঁ। এতিয়া আমাৰ 45 বছৰ ঊৰ্ধ্বৰ তেখেতসকলেও আহি আছে। দৈনিক আমি প্ৰায় 200 পৰা 250 আমি ভেকচিনেশ্যন দি আছোঁ। আজি ইয়াতে মানে 18 ইয়াৰ্ছৰ পৰা যিটো ভেকচিন পৰ্টেল ওলাইছে সেইটো আমাৰ ইয়াতে নাছিল আৰু আজি পৰ্টেলটো এপ্লাই কৰি ইয়াতে আহিছোঁ আৰু ভেকচিন পাইছোঁ। সেইটোৱে ভাল, মানে আমাৰ এইটো ছেফটি ফিল কৰোঁ, সেইকাৰণে আহিছোঁ ভেকচিনটো দিম, সেইটো আমাৰ ভাল। তো এইটো গভৰ্ণমেণ্টক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। ইয়াতে ভেকচিন ফ্ৰী ভেকচিনটো পাইছোঁ। থেংক ইউ আছাম গভৰ্ণমেণ্ট।